আসসালামু আলাইকুম আপোনালোকক সকলোকে আৰজেৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। আজি দেখুৱাম বটা চৰাইৰ মতা আৰু মাইকী কেনেকৈ উলিয়াব পাৰিম। এইটো চাওক, এইটো এটা মাইকী, তাৰ ডিঙিটোত কলা আৰু বগা ফুট দেখা পাই আছে। ধুনীয়া গাঁথনিটো তাৰ। এইটো চিনাকি কৰা এইটো উপায় যে মাইকী হ'লে তাৰ ডিঙিটোত কলা আৰু বগা ফুট থাকিব, তেতিয়া এইটো বুজি পাব যে এইটো মাইকী। আনহাতে এইটো চাওক, এইটো মাইকী, এইটো মই ধৰিছোঁ। এইটো চাওক, কলা আৰু বগা ফুট দেখা পাই আছে। আৰু এটা মই দেখুৱাম, এইটো মতা। এইটো মতাটোৰ হ'ব কি, ডিঙিটোত মানে পাতল বাদামী কালাৰৰ নিচিনা পাব। বাদামৰ যিটো কালাৰ সেইটো তেনেকুৱা দেখা পাব। ইয়াতে কলা বগা ফুট নাই। এইটো হ'ব আপোনাৰ বাদামী কালাৰৰ নিচিনা। তেতিয়া আপুনি গম পাব যে এইটো মতা। এইটো চাওক, আকৌ এবাৰ মই ধৰিছোঁ, এইটো বাদামী কালাৰৰ। এইবোৰ বহুত চঞ্চল প্ৰাণী হয়, ধৰিব নোৱাৰি তাৰমানে। আৰু চাওক, এইটো কিমান ধুনীয়া, ভাল লাগে সঁচাই। এইবোৰ বহুত মৰম লগা। এতিয়া চাওক, মতাটো ভালকৈ চাই লওক। এইটো হ'ল মতা, তাৰ ডিঙিটোত কলা আৰু বগা নাই, পাতল হালধীয়া নিচিনা পাব, নাইবা বাদামী কালাৰৰ নিচিনা দেখা যাব। ইয়াৰ পিছত আৰু এটা আহিব আপোনাৰ মতা চিনাকি হোৱাৰ উপায়। এইটো চাওক, তাৰ পিছফালে অৰ্থাৎ গুজ্জদাৰৰ ঠিক ওপৰত ঘূৰণীয়া মাৰ্বলৰ নিচিনা এটা দেখা পাব, গোল এটা বস্তু। এইটো একেবাৰে নৰম হয় বস্তুটো, আপুনি টিপি চালে গম পাব নৰম। এইটো কেৱল মতাটোৰ থাকে, মাইকীটোৰ নাথাকে। এইটো চিনাকি কৰাৰ এটা উপায় যে মতা বুলি। এইটো চাওক, মই ভালকৈ দেখুৱাইছোঁ। আপুনি দেখা পাই আছে, এইটো ঘূৰণীয়া। আৰু মতাটো ডাঙৰকৈ মাতিব, বিৰাট শব্দ হ'ব। চাওক, এইটো মতা। ধন্যবাদ আপোনালোকক সকলোকে।